এতিয়া আৰু মই ওলাইছোঁ মানুহজনৰ ঘৰলৈ। মানুহজনক মই নিচা বুলি কওঁ। মাছকেইডোখৰ হাফ ফ্ৰাই কৰি ল'লোঁ, আৰু যিহেতু মই চব্জিত দিম, হাফ ফ্ৰাই কৰিলোঁ হৈ যাব। চব্জিত বাকী যিমানকেইটকা বাকী থাকে জিবলৈ এতিয়া বাতি চাহত চাহলৈ কৰিছোঁহি আৰু এগৰাকী আকৌ পলালে। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল SK ব্লগ। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ আহিলোঁ। ভিডিঅ' বনোৱা নাছিলোঁ, অলপ গাটো বেয়া আছিল। এতিয়াও সম্পূৰ্ণ ভাল পোৱা নাই, চৰ্দি হৈ আছে। 4-5 দিন অকল ভিডিঅ' বনোৱা নাই। ভাবিলোঁ আজি যেতিয়া অলপ ভাল পাইছোঁ ভিডিঅ' এটা বনাওঁ। এতিয়া বৰ্তমান শুই উঠি মুখখন ধুই লৈছোঁ আৰু ধুই লৈ ব্ৰেকফাষ্ট কৰিব লওঁতেই এফালে যাব লগা হ'ল। এতিয়া মই এফালে যাওঁ, অলপ কাম আছে, গৈ আহি লওঁ। বেছি টাইম নালাগে, 5-10 মিনিটত পাই যামেই আৰু ঘৰ আহি ব্ৰেকফাষ্ট কৰিম। আৰু মোৰ এটা আজি পাৰ্চেল আহিছে, ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ। পাৰ্চেলটো কি হয় নকওঁ, 12-1 বজাত আহিব। আপোনালোকক ডাইৰেক্ট আনবক্সিং কৰি দেখাম। এতিয়া আৰু মই ওলাইছোঁ মানুহজনৰ ঘৰলৈ। মানুহজনক মই নিচা বুলি কওঁ, অকণ নিচা। মা দেউতাহঁতৰ লগত ভাল। তেওঁলোকৰ ঘৰলৈ কি কামত পঠিয়াইছে মই নাজানো। মই আহিছোঁ তেওঁলোকৰ ঘৰলৈ, তেওঁ বোলে কিবা দিব। কি দিয়ে চাওঁচোন, গৈ লৈ আহোঁগৈ। গাইজ, মই এতিয়া বৰ্তমান ঘৰ পালোহি আৰু নিচাৰ ঘৰৰ পৰা এয়া আনিলোঁ। এয়া হৈছে পিঠা। এইটো পিঠা মানে আমি চাহৰ লগত খোৱা পিঠাটো নহয়, যি আমাৰ সকামত ইউজ কৰা হয় সাজ, সেই সাজ বনাবৰ কাৰণে এই পিঠাৰ প্ৰয়োজন হয়। এইটো পিঠা দিলেহে সেই সাজৰ সোৱাদটো আহিব। সেইবাবে লৈ আহিলোঁগৈ, কাৰণ এতিয়া আৰু নিউ ইয়েৰ আহি আছে, বিহু আহি আছে লাহেকৈ। প্ৰয়োজন হ'ব। আমাৰ বিহু নিউ ইয়েৰবিলাকত সাজটো ব্যৱহাৰ কৰা হয়। লৈয়ে আহিলোঁ আৰু, নে কি কয় গাইজ? এয়া বৰ্তমান মই অলপ গাখীৰ গৰম কৰি লৈছোঁ ব্ৰেকফাষ্ট কৰিবৰ বাবে। ব্ৰেকফাষ্টত এইফালে গাখীৰ আছে আৰু এইফালে বনাই ৰাখিছে মোৰ কাৰণে ফ্ৰাইড ৰাইচ আৰু গাখীৰ। ব্ৰেকফাষ্টটো কৰিলোঁ, তাৰপিছত নেক্সট ভাবিম কি কৰিম। বৰ্তমানলৈকে আৰু একো কাম নাই, কিন্তু হঠাৎ কিছুমান কাম ওলাই যায়, কৰিব লগা হয়। যেতিয়া আজিৰ দিনটো আৰম্ভণি কামেৰেই হৈছে, তেন্তে শেষটো চাগে কামেৰেই হ'ব বুলি ভাবিছোঁ। এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, কৰি অলপ ৰেষ্ট কৰিব লাগিব, বহিব লাগিব। গাইজ, এয়া ফ্ৰাইড ৰাইচ আপোনালোকক দেখালোঁ। তাৰপিছত চানাই গাখীৰ খাই আছোঁ, কাৰণ ফ্ৰাইড ৰাইচখিনি মানে মাছৰ তলত আছিলে। কালি মাছৰ তলত ভাজি দিলে। আজি মঙলবাৰে মই মাছ মাংস নাখাওঁ। ফ্ৰাইড ৰাইচখিনি ভাবিছিলোঁ খাই বহুত ভাল লাগিব, কিন্তু সোৱাদটো ল'ব নাপালোঁ, কাৰণ মই আজি মাছৰ তলত ভজাৰ কাৰণে মই নাখালোঁ। এতিয়া আৰু কি কৰিম, আৰু চানাই খাই আছোঁ আৰু। ব্ৰেকফাষ্ট এয়াই মোৰ আজিৰ দিনটো ব্ৰেকফাষ্ট। গাইজ, মই চানাৰে ব্ৰেকফাষ্টটো কৰি উঠি আহিলোঁ। এতিয়া আৰু এটা কাম আকৌ ওলালেই, মই কৈছোঁৱে মোৰ কাম ওলাই থাকে। এতিয়া দাদাক কেইটামান ফৰ্ম ফিল আপ কৰি দিব লাগে জবৰ কাৰণে। এতিয়া লেপটপটো অ'পেন কৰি লওঁগৈ। লেপটপটো মানে অলপ বেয়া হৈছে, কিন্তু উপায় নাই, কাম চলাই আছোঁ আৰু। এইবিলাক চাৰ্জাৰ, কীবৰ্ড চব আনি লৈছোঁ। চাৰ্জাৰটো ইয়াত লগাই লওঁ।
মানে কি হয় কেছটো, চাৰ্জাৰটো লগাই ল'বলৈ মানে লেপটপটো পুৰণা হৈছেতো, অলপ প্ৰব্লেম দি আছে, বেটেৰী প্ৰব্লেম। তো বনাবলগীয়াও হৈ আছে, কিন্তু কি ক'ম আৰু, দুৰ্ভগীয়া জীৱন। বনাবলৈ পইচা পাতি একদম মিলাব পৰা নাই। আৰু লেপটপবিলাক মানে চব ফিটিং কৰিহে কাম কৰি ভাল লাগে, নহ'লে লেপটপটোত কাম কৰি ভাল নালাগে। মাউচ কীবৰ্ড এইবিলাক চব ইউজ কৰি মই ভাল পাওঁ। চ' মাউচ কীবৰ্ড চব ৰেডি কৰি ল'লোঁ। চাব গাইছ লেপটপটো কিমান ফাইল হৈ আছে। এইবিলাকতো অলপ কমিলে, গোটেই মোৰ ডেস্কবৰ্ডখন ভৰ্তি হৈ গৈছিল। ইয়াত মি বুলি দেখি ইয়াত মই ফাইল কিছুমান ভৰাই দিলোঁ। এইফালে ফাইল কিছুমান পিনে ভৰাই দিছোঁ এক্সট্ৰা কৰি। এইফালে আকৌ ভাগৰ ফাইল ভৰাই দিছোঁ। এনেদৰে ভৰাই ভৰাই অলপ কমালোঁ, নহ'লে মোৰ ইয়াৰ এই গোটেই ডেস্কবৰ্ডখন এখন গোটেইখন ভৰ্তি হৈ গৈছিল। চ' এতিয়া ফৰ্ম ফিলাপকেইটা কৰিয়ে লওঁ, তাৰপিছত অলপ কাম আছে মোৰ আৰু পাৰ্চেলটো অহা কথা আছে, পাৰ্চেলটো আনবক্সিং কৰিম। চ' এতিয়া মই ফৰ্ম ফিলাপকেইটা কৰি লওঁ। মই মানে ফৰ্ম ফিলাপকেইটা কৰিব নোৱাৰিলোঁ, ছাইডৰ বহুত প্ৰব্লেম দি আছে। চ' অলপ দেৰিকৈ ফৰ্ম ফিলাপ কৰিম। এতিয়া মানে অলপ আকৌ বেলেগ এটা কাম আহি গ'ল, মই কামৰ পৰা তুমি আজৰি নোপোৱা হৈছোঁ। আজি মোৰ অন্যটো কাম হৈছে খানা বনোৱা। মায়ে চব ৰেডি কৰি থৈছে। এইপিনে ৰঙালাও কাটি থৈছে আৰু এইফালে এইটো কি হয় ধৰিব পৰা নাই, মোৰ মতে ভোল নহ'লে জিকা তেনেকুৱা কিবা হ'ব। আৰু বিলাহী কাটি থৈছে। এতিয়া মাত্ৰ মই বনাব লাগে, বাকী একো কাম নাই। এইফালে আকৌ মই আজি মাছ মাংস নাখাওঁ, আকৌ মাছকে বনাব দিলে। বহুত দুখ আজি মোৰ, বহুত দুখ। এইফালে মাছ নাখাওঁ, মাছ বনাব দিছে। ৰাতিপুৱা শুই উঠিয়ে মাছৰ তেলত ভজা ফ্ৰাইড ৰাইচ খাবলৈ পাইছোঁ। খোৱা নাই, কিন্তু মোৰ কাৰণে ৰাখিছিল আৰু। মানে আজি বহুত দুখ দিনটো। এতিয়া আকৌ বনাম, এইখন ভাজিৰ লগত মাছ দিব কৈছে। চ' মই এখন ভাজি খাব নোৱাৰোঁ। আজি তেন্তে মই ৰঙালাও ভাজিয়ে ভাত খাব লাগিব। এতিয়া তেল গৰম কৰি আছোঁ। তেলটো পূৰা গৰম হোৱাৰ পিছত যেতিয়া ধোঁৱাটো ওলাব, তেতিয়া লাহেকৈ মাছ পিছত দি দিম আৰু। মই মানে গাইছ চবতকৈ বেয়া পোৱা কামটো হৈছে মাছ ভজা কামটো। বহুত ভয় লাগে, য'ত ফুটি ফুটি যেতিয়া গাত তেলটো পৰি যায়, চবতকৈ মানে ভয় লগা কাম আৰু এইটো। কিন্তু উপায় নাই, বনাইছোঁ আৰু। মাছকেইডোখৰ হাফ ফ্ৰাই কৰি ল'লোঁ, কাৰণ যিহেতু মই চব্জিত দিম। হাফ ফ্ৰাই কৰিলেও হৈ যাব। চব্জিত বাকী যিমানকেইটকা বাকী থাকে সিজিবলৈ, সিমানখিনি চব্জিৰ লগত সিজি যাব। ত' এয়া মোৰ মাছৰ হাফ ফ্ৰাই ৰেডি হৈ গ'ল। এতিয়া ইয়াতে মই এই চব্জিখিনি বনাই দিম। যিহেতু তেলখিনি থাকি গ'ল, তেলটো নষ্ট কৰি দিব নোৱাৰি, তেলৰ যিহে দাম। এতিয়া ইয়াতে মই লাহেকৈ পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি লাহেকৈ এতিয়া চব্জিটো বনাই মেলি লাহে দৰে মাছখিনি দি দিম আৰু মোৰ চব্জি ৰেডি হৈ যাব। এইফালে মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু নেক্সট এতিয়া বনাম মই ৰঙালাও তৰকাৰী। এতিয়া মাছটো মই ইয়াতে ঢাকি ৰাখোঁ। এফালে মোৰ ৰঙালাও তৰকাৰী আৰু আনফালে ভাত পাতি দিলোঁ। এতিয়া আৰু 10 মিনিটত হৈ যাব আৰু ভাত পানী বনাই। ত' ভাত পানী বনাই মেলি খাম লাহে ধীৰে। আৰু আকৌ এবাৰ মোক ফৰ্ম ফিলাপটো কৰিবৰ বাবে চাওঁগৈ। যদি ফৰ্ম ফিলাপটো হৈ যায় তেন্তেতো ভাল কথা, আৰু যদি চাৰ্ভাৰ প্ৰব্লেম দিয়ে তেন্তেতো উপায় নাই আৰু। তেন্তে মই আকৌ ৰাতি চেষ্টা কৰিম। কিন্তু এতিয়া বৰ্তমান মই ভাতকেইটা 10 মিনিটত ৰেডি কৰি মই আকৌ ফৰ্ম ফিলাপত চেষ্টা কৰোঁগৈ। গাইছ এইফালে মোৰ পাৰ্চেলটো আহি গ'ল, পূৰা এক্সাইটেড হৈ আছোঁ পাৰ্চেলটো লোৱাৰ বাবে। এতিয়া মই পাৰ্চেলটো তাতে খুলি মেলি চাম। এইফালে পাৰ্চেলটো খুলি আছে, চাওঁচোন এতিয়া পাৰ্চেলটোত কি ওলাই, আপোনালোকেও চাওক। পাৰ্চেলটো অ'পেন বক্স তাত দিয়া আছিলে। মানে অ'পেন বক্স মানে হৈছে যে তাৰ যিজন মানুহে ফ্লিপকাৰ্ট অৰ্ডাৰটো আমাক ডেলিভাৰ কৰে, তেওঁৰ মুখৰ আগতে আমি অ'পেন কৰোঁ। চ' তেওঁ এইটো অ'পেন কৰি দিলে।
কিন্তু ৱাটছটো দেখাত ভালে আছে মানে এতিয়া আপোনালোকক ভিতৰটো মই দেখাওঁ কেনেকুৱা আহিছে। এইটো মই এতিয়া আপোনালোকক অপেন কৰি দেখাইছোঁ। কেনেকুৱা লাগিছে গাইজ মোক এবাৰ হ'লেও কমেণ্ট কৰি জনাব। গাইজ মাজতে আহি গ'ল মোৰ অৰ্ডাৰটো। চ' মই ভাত পানী মাজতে বনোৱালৈকে এৰি থৈ মই গ'লোঁ অৰ্ডাৰটো ল'লোগৈ আৰু এতিয়া মই অপেন কৰিলোঁ যদিও অন কেনেকৈ কৰে জনা নাই মই, যিহেতু মই আগতে তেনেকুৱা ইউজ কৰা নাই। চ' গাইডবুকখন অলপ পঢ়ি ল'ব লাগিব। কিন্তু এতিয়া মই ভাতখিনি নহ'লে দেৰি যাব পাৰে বা চব্জিখিনি যদি বেয়া হৈ যায় মই বহুত গালি আহিব। চ' এতিয়া মই ভাত পানী ৰেডি কৰি ঘড়ীটো অন কৰিমগৈ আৰু চাম কেনেকুৱা লাগে আপোনালোকে জনাব মোক। গাইজ এখন আছে গাইডলাইন, ইয়াতে ষ্টেপ 1 কৈছে যে চাৰ্জাৰ পিনটো এইটো দেখাইছে। ইয়াত চাৰ্জাৰ পিনটোত চাৰ্জাৰটো লগাব লাগিব। গৈছোঁ ষ্টেপ 2ত কৈছে চাৰ্জাৰটো এডাপ্টাৰটো লগাই চাৰ্জ দিব লাগে। ষ্টেপ 3ত কৈছে যে ফাষ্টেগ ৰিলেক্স ৱৰ্ড বুলি এপ এটা আছে, সেই এপটো ইনষ্টল কৰি লগ ইন কৰি ল'ব কৈছে। চ' মই লগ ইন কৰি ল'লোঁ। তাৰপিছত ষ্টেপ 4ত কৈছে এটা QR কোড ওলাই ঘড়ীটোতে। চ' এই ঘড়ীটোৰ QR কোডটো স্কেন কৰিব লাগিব আৰু 5 নম্বৰত যেতিয়া স্কেন কৰা হ'ব 4 নম্বৰত, তেতিয়া 5 নম্বৰত প্ৰফাইলটো শ্ব' কৰিব আৰু সেই এপটোতে মোবাইলটো মেনেজ কৰি থাকিব পাৰি। আৰু যেতিয়া মোলৈ এতিয়া যদি ফোন আহে, মই এতিয়া ইয়াৰ পৰা ফোন লগাই দেখাম। মোৰ তাত ফোন বাজিব ঘড়ীটোত। এইটো হৈছে চাৰ্জাৰ পেন, পিছফালে জাষ্ট টাচ কৰাই দিলেই হ'ল চাৰ্জাৰ পেনটো। মই নিজৰ এডপ্টাৰত দিছোঁ, এডপ্টাৰ তাৰ পৰা নিদিয়ে আৰু এইটো এনেদৰে অন হৈছে আৰু এইবিলাক দেখাইছে যে কিমান ষ্টেপ দিনটোত খোজকাঢ়িছে, এইটো কিমান চেলচিয়াছ, কিমান কিলোমিটাৰ এইটো ডিষ্টেঞ্চ। এইবিলাক এনেদৰে আৰু এইবিলাক মই এতিয়া ভালদৰে চালে গানো বজাব পাৰি, এইবিলাক ভালদৰে চালে গম পাম। ইয়াতে মোৰ যদি কিবা মেছেজ আহে মেছেজৰ ইয়াত নটিফিকেশ্যন আহিব, হোৱাটছআপ বা অন্য কিবা। ব্ৰাইটনেছ বঢ়াব কমাব পাৰি আৰু কল ছেটিং এইবিলাক ছেটিংছ দিছে। চ' মই ভালদৰে ময়ো চোৱা নাই। এতিয়া মই চাৰ্জ দিয়া প্ৰায় 2 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত মোৰ 80%ৰ পৰা 97% চাৰ্জ লোৱাটো বহুত ফাষ্ট আৰু মোৰ যিহেতু চাৰ্জাৰটো ফাষ্ট চাৰ্জাৰ। চ' ফাইনেলি ঘড়ীটো আহি গ'ল আৰু এতিয়া মই ভাত খাই লওঁ। ভাত খাই পিনে ঘড়ীটো পিন্ধি এপাক ফুৰি আহিমগৈ। দিনটো সোমাই ঘৰত পৰা বৰিং লাগি গৈছে আৰু অথনি কৈছোঁ যে অলপ ওলাই যাম। চ' অলপ ওলাই যাওঁ আৰু আজি ভাবিছোঁ চাহটো বাহিৰতে খাই আহিম। নতুন এখন হোটেল খুলিছে, তাতে খামগৈ বুলি ভাবিছোঁ অলপ। গাইজ নতুন ঘড়ী পিনে বাহিৰত চাল মাৰিবলৈ ওলাই আহিছোঁ। এতিয়া টাউনৰ পিনে যাওঁ আৰু টাউনত গৈ পিনে চাহ একাপ খাম। ঠাণ্ডা বতৰ, গৰম গৰম চাহ খাম। টাউনতে আমাৰ ঘৰৰ চিনাকি আৰু ভাইটি এটা আৰু ভণ্টি এজনীয়ে চাহৰ দোকানখন খুলিছে। ত' তাত মই যোৱাও নাই, ত' ভাবিছোঁ কি আজি গৈ আহোঁগৈ তাত আৰু তাত গৈ পিনে অলপ চাহ তাহ খাই চাওঁ কেনেকুৱানো বনায়। সেই বুলিকে ওলাই আহিলোঁ আজি মৰাণ টাউনৰ ফালে। এইফালে গাইজ হোটেলখন পাই গ'লোহি। থানাৰ ফ্ৰণ্টতে বোলে পুলিচ পূৰা চেকিং বহি আছে। মোৰ একো প্ৰব্লেম হোৱা নাই বাৰু। এতিয়া ইয়াতে আমি বহিম আৰু এতিয়া বাতি চাহত চাহ খাবলৈ বহিছোঁহি আৰু এগৰাকী আকৌ পলালে এইফালে। খোৱা মানুহক মই লিপষ্টিক মুচিয়া বুলি কওঁ, এতিয়া মই আৰু ফিল নাপাওঁ, কৈ লাভ নাই। খা কাপটো তই ধুই ল পেলাই টাউনৰ পৰা চাহকাপ খাই মেলি আহি আৰু এতিয়া ঘৰ পাওঁ হৈছোঁ আৰু ঘৰৰ ওচৰ পাইছোঁহি। মানে আজি চাহকাপ খাবলৈ গ'লোঁ, এবাটি চাহত চাহকাপ খাই বহুত ভাল লাগিলে আৰু যোনটো আলু চপ দিছিলে আলু চপটো
মানে এতিয়ালৈকে চাগে ক'তো মই এতিয়ালৈকে খাই পোৱা নাই তেনেকুৱা, আৰু সোৱাদটো বহুত ভাল। লগতে তাৰ লগত যিখিনি চাটনি আৰু মিঠা চচ এনেকৈ দিছে, লগত মানে কম্বিনেশ্যনটো বহুত ধুনীয়া খাবলৈ। চ' খাই ভাল লাগিল আজি, আৰু চাহকাপ খাই মেলি এতিয়া আৰু ঘৰ পাওঁ হৈছোঁহি। গাইজ মই এতিয়া ঘৰ পালোহি। ঘৰৰ পৰা এতিয়া অলপ মুখ হাত ধুই ফ্ৰেছ হৈ লওঁ, কাৰণ ভাগৰ লাগি আছে। আজি বহুতখিনি ঘূৰা ফুৰা হ'ল, গোটেইখিনি ভিডিঅ'ত মই দেখাব নোৱাৰিলোঁ কাৰণ অলপ প্ৰব্লেম হৈ গ'ল। মোৰ ভাইটি কেইটামানক পুলিচে ধৰিলে, লাইচেঞ্চ বিচাৰিলে, তাৰ মোবাইলটো বেয়া হৈছিলে। চ' লাইচেঞ্চ মোবাইলতে আছিলে, কিবা কৰি মেলি চিম টিম উলিয়াই ডিজি লকাৰ খুলি মেলি উলিয়ালোঁ আৰু লাইচেঞ্চখন। চ' তেহেঁতৰ প্ৰব্লেম একো নহ'ল, কিন্তু মোৰ সেইখিনিতে ভিডিঅ' কিছুমান বনাবলৈ থাকি গ'ল। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। বাই বাই।